জুবিনৰ পৰা কপিৰাইট এতিয়া অসমৰ মানুহে কাকো নিবলৈ নিদিয়ে। সেয়া জুবিনৰ পৰিয়ালৰ ওচৰতেই থাকিব লাগিব আৰু জুবিনৰ সম্পত্তি এটা নয়া টকা জুবিনৰ পৰিয়ালৰ ওচৰতে থাকিব লাগিব। সেইটো আমি আৰু নতুনকৈ দাবী কৰাৰ কোনো প্ৰয়োজনেই নাই, কাৰণ অলৰেডি অসমৰ ৰাইজে যিয়ে জুবিনক শিৰত তুলি থৈছিলে তেওঁলোকে অলৰেডি নিৰ্ণয় দিছে। আমি কাৰো ডিচিশ্যনৰ কাৰণে ৰৈ থকা নাই। ইয়াতে যিজন মানুহৰ নাম লৈ এটা ফেষ্টিভেল ছিংগাপুৰত চলাব খুজিছে, নৰ্থ ইষ্টৰ নাম লৈ ছিংগাপুৰত, সেই মানুহজন ঢুকাই যোৱাৰ পাছত নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকে কেনেকৈ? সেইটোত কিন্তু মোৰ পিনৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু মই জীৱনত কেতিয়াও ক্ষমা নকৰোঁ। গতিকে আজি আমাৰ জাতিটোৰ আৱেগ নাইকিয়া হৈ যোৱাৰ পাছত, আমাৰ জাতিটোৰ মৰমৰ এজন ব্যক্তি নাইকিয়া হৈ যোৱাৰ পাছত, আমাৰ জাতিটোৰ আজি পৰিচয় বুলি ক'ব পাৰি বিশ্বৰ দৰবাৰত, সেই মানুহজন নাইকিয়া হোৱাৰ পাছত যদি কোনোবাই তেওঁৰ বেহা যদি চলাই থাকে, তেওঁ যদি বেহাটো বন্ধ কৰিব নোৱাৰে দুদিনৰ কাৰণে, সেইটো কিন্তু জাতিদ্ৰোহ, আৰু জাতিদ্ৰোহৰ কোনো ক্ষমা নাই। তাক বন্ধু হিচাপে মই যিমান বছৰ পালোঁ, মোৰ লগতো তাৰ কাজিয়াও লাগে, কেতিয়াবা তৰ্কাতৰ্কিও লাগে, আকৌ ভাল হৈ যায় 2 মিনিট পিছত। এদিন পিছত সিয়ে মাতে মোক, আহাচোন ষ্টুডিঅ'লৈ, দুদিন পিছত ময়ে যাওঁ লগ ধৰিবলৈ, ময়ে কেতিয়াবা তাক মাতোঁ। গতিকে আমাৰ তেনেকুৱা এটা ৰিলেশ্যনশ্বিপ।